নাছিলে ডক্টৰে ক'ব ডক্টৰ হ'ল বিলাসী জীৱন আমাৰ আকৌ বিলাসী জীৱন নহয় তাতো অকণমান ছোৱালীজনী ভাল হৈছে বুজিছো তোৰ এই কঁকালৰ এইডাল ওলা একো নহয় পাছত শুই থাকিব লাগিব বেজি চেজি দিয়াহে থিয় কৰাব লাগিব এইখন যেনে তেনে ফ্ল' কৰি ল'ব পৰা হ'লে ইমান ঝামেলা নাছিলে এইবোৰ মাটি লৈ ফ্ল' কৰিবলৈ কঁকাল ছোৱালী বিষ হয় যে পৰিলে দুখ মানুহবিলাকৰ পাব ছোৱালী পৰিলে দুখ পাব তই ফ্ল' কৰা কথা কৈছ গিলকেইখন খুৱাই বান্দৰ নোসোমোৱা কৰিব পাৰিলোঁ উধৰপা মুধলৈ নালাগে মা নিয়ম এটাহে তাই ভাল পালে এনেও ঘৰ মুচিব নহয় তোৰ কঁকালত ধৰিব গম পাইছ নে এইখন গোটেইখন উধৰপা মুধলৈ কথা ক'লে শুন মা চা এইখন অলপখন ঘৰ নেকি বাৰু গোটেই মুচিবলৈ হ'লে তই ৰাতি উঠিব নোৱাৰা হবি মোৰ গাত দুখ নিদিবি আৰু দেই মই মানা কৰিছোঁ গোটেইখন নালাগে এইকণ হ'ব এইকণ পোনে পোনে দি দিলি আৰু এনেকৈ কঁকাল পূজা কৰি কৰি এইখন মানে খাও খোৱা লেখীয়াহে হৈছে আৰু সেইটো বুজিছোঁ এয়া সৰু পুতেকলে কিমান মৰম পেট মোচা ল'ৰা নাতিনীয়েকলে বসন্ত দেখা দিছে ভোগ বনাইছে মায়ে আইতাকে বনাইছে নাতিনীয়েকলে এই পৃথিৱীত মাক দেউতাকতকৈ আপোন কোনো হ'ব নোৱাৰে এইকাৰণে কয় আই সমান হ'ব কোন নৈ সমান বব কোন এতিয়া মায়ে ভোগ সিজাইছিলে কামৰ পৰা আহি এতিয়া সন্ধ্যা চাহৰ লগত পায়স খাবলৈ দিছে এইয়া ছোৱালীৰ বসন্ত দেখা দিয়াৰ কাৰণে আজি নিয়ম কৰি দিলে ভোগ অকণ সিজাই খাবলৈ গ'লো ৰাতিপুৱা 5টাতে আহিলে এতিয়া ৰাতি হ'লগৈ ঘৰলৈ যাবলৈ এয়া আমাৰ পুৰণা ঘৰ পোহৰটো অলপ মাৰি মাক আগবঢ়াই দিলোঁ ধন্যবাদ ইয়াতে আজি ভিডিঅ' আদায়